এই ৰখাই দিবি হা যা অ স্যার পয়সা দা কি পইচা এইখিনি আহোঁতে মানে ভাড়া তো লাগিব লাগিব তো মানুহ মাৰি পেলবি ৰে এইখিনি আহোঁতে ভাড়া লাগে না এই সন্ধ্যা কালি বজা এই যা বজা অ স্যার কত যায় অলপ আগৰ পৰা ভালে আছে না বাবা আছো স্যার দে আহো মই অলপ দেই ও স্যার কো এই হলো এই থৈলা ঘৰৰ পৰা আগৰ কি কৰা বতৰ ক'ত তই চাহ খা নাকি রাখাও স্যার এই বাৰীত আজিকালি চব বন্ধ বাৰীতে খাল খাও মই এসি করে খাল স্যার দে খাৱা জানো দে এই আজি খেলা আছে ফুটবল খেলা ওলাবি এই মাটিগিলা এই কৈমাৰী পথাৰত যিমান মাটি আছে গোটেই মৰে কি খাবি এই মালভোগ জাহা পাণ যমুনা যিমান আছে চব সঁচা অঁ অঞ্চা আজি শাক আনবা যাব লাগিব কিন্তু এটাও নাই ঘৰত এটা ভাল খবৰ আছে ৰ ঐ বতু আমাৰ বোলে ঘৰৰ সাজ পিছিটা সোমাইছে কি অঁ তাকেইতো তেতিয়াহ'লে দেৰি নকৰা কৰি ওলোৱাই ভাল হ'ব নেকি অঁ চেক কৰি চাব গৈছে ৰ বেংকত না মই যাম তেনেহ'লে যাম মই ওলা এনেও আপিছলি ঠাইত কামগিলা সোনকালে হৈ যা বুলি অলপ ভাতকেইটাকে আগবাঢ়াই থৈ দিবি আৰু বন্ধাকবি আছে বা যদি ভাজা ভাজি থৈ দিবি হ'ব যা মই যি কৰিব লাগে কৰিম নহয় এই যাই সোনকালে গুচি আহ এনেও কিছু বাকী ৰখা নাই যা গোটেই চামলি বেয়া লাগব ওখানে अपनी कोट असिल है अरे खुरा हमारा जो मिट्टी एक थैला से लिया था ना उसका लाफड़ा में हम सर्कल में दौड़ते दौड़ते ये चप्पल देखिए पूरा खो गया है এই মইতো একলা সিদ্ধান্ত দিবা নোৱাৰো এই মাষ্টৰ আছে বাগানত তাতে চ সিদিনাখনে কৈছো না 2-4জন মানুহ লাগব মই একলা সিদ্ধান্ত দিবা নোৱাৰো তো कहा बा তাতে চ कहली चलो হা ও মাস্টার খবৰ ভাল আছো আর ঠিকে আছে দে মই চাৰ্কেলত গৈছিলোঁ আপোনাৰ স্কুলতে গৈছিলোঁ ছুটি লৈছোঁ বোলে মোৰো অলপ কিবা মাটি ভেজাল আছে কাম এটাও কৰোঁ তাতে শুনা পালোঁ কিবা সিহঁতৰ ঘৰৰ পইচা সোমাইছে নেকি বোলে তোমাৰতো সোমা বুলি শুনছো ৰ তাকে সেই একচেপ্ট কৰিব পঠাই দিছো তাৰমানে বহু বেংকত গৈছে এ মজা এই কথা হ'ল কি জানা না পইচাটা কিন্তু য'তে ত'তে খৰচ নকৰিব মানুহ এটা বতৰৰ ঘৰটা খুব মানে দৰকাৰী বুজিছে না গতিকে আজি অমুক খাং কালি অমুক খাং আজি অমুক কৰোঁ কালি অমুক কৰোঁ এইবিলাকৰ পইচাটা নষ্ট নকৰিব না মই ভাল বেছি দিয়ে কৈছোঁ হৈ দাদা বৌ ঘৰত নাই নেকি বৌ নাই যদি মানে মজা হৈছে কথা মজা বৌ নাই যদি বঢ়িয়া হৈছে বুজা নাই বুজি আছোঁ ৰ পইচাটো আজিকালি এইটা সর বললি দেখুন ও তাকে তো কি আমি যাও নাকি তুই তো জানাই মই আজিকালি বাদে দিছি এই একো নহয় রে ভাই কিছু নহয় এটা সেই তুকুন খাওয়া টপটা নহয় তো এটা বিলাতি মত বিলাতি বয়ো ঘৰত নাই আহি দেখাবলৈ কিবা হুলস্থুলে লাগে নেকি মোৰ আরে ভাই মই আছো না মই কৈছো না তোৰ নিচা নহয় বুলি ফলমূলৰ ৰস এটা নিচা নহয় তো তোৰ কাকা ক'লে ভাবিছা না মানে নাই পা নাই সেম বস্তু চুইকে সব যা নিমখৰ জ্বালা লৈ আ বাপাৰে তই নিমখে দিও মত খা অস্ৰা তই ফেচৰা মৰাই হলি কথাটা লাগি দেখা কিয় না ভাই বৌ আহিব আহাৰ আগতে কামটো সেটআপ কৰিব লাগে যা ৰ দেখাবা মন কৈছে তো কি কম ৰ বয়াৰৰ গিলাচ এই দুটা আনি থৈ দিছিল দামী গুচি দিলে বোলে পানী খুৱাব আজি আৰু আমিয়ে দাবী দে আমিয়ে দাবী
এই মাছৰ চাবি পানী কিমান লাগব দিও ভাই ঘৰৰ পানী দে কিনা পানী নহয় হ'ব শাস্ত্ৰ উত্তম গীতা ভাগৱত পানীৰ উত্তম মত সেই বোলে খাইছো দে আজি নিমখ টা কোৰালি দে নিমখ ৰজানা চলে অখুৰা ক'ত যায় এই ইছা এই টিভিটা চাই চাই বেজাৰ লাগি উঠি আহিলো মাষ্টাৰ এই ৰাতিপুৱাৰ পৰা এই এটা বাটত এই কিবা মাথা ধোৱা চানশ্লিক না মানশ্লিক শ্বেম্পু আৰু দেখোন কিবা মাজতে কিবা মোবাইলৰ কথা কয় এইবাৰ দেখোন আহি 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 কিবা ৰাঙা নাইটিৰ কথাও দেখোন ক'ৰবাত তাকে খং উঠি গলত টিভি থৈ গুচি আহিলো মানে বন্ধ কৰি থৈ আহিছে আমিও এই মোবাইল চাব নোৱাৰা হৈছো আহি আহি আৰু এই বাতৰিটাক এইবাৰ লগ পালো সেই যে থৈলাৰ পেলোৱা মাটি টুকুৰা সেই মইতো ইয়াৰ কিছু কথা বতৰা বুজিহে নাপাওঁ মাষ্টাৰ তইও অলপ বুজিলো তোল এই इसको बोलना है হা अच्छा मास्टर बाबू वो हम जो जमीन खरीद के लिया था थैला से उसका ना कागज मिला ना कुछ दाग नंबर मिला कुछ भी नहीं मिला आज तक চাওঁ ভাই এইগিলা মাটিৰ লাফৰা গতিকে মই হৈছোঁ মাষ্টাৰ মানুহ মাষ্টাৰ মানুহ হৈ মাটিৰ কামত মই নাযাওঁ আৰু সেই মাটিখিনি বা খাজে না পাত্তাই সেইটোতো জানিব লাগিব না আৰু ঘটনা হ'ল কি কিমান অসমীয়া মানুহ ভিত্তিহীন হ'ব লাগছে খুৰা মোৰো এক জেগাত যাব লগা আছে গতিকে চ ৰাস্তালৈকে চ चलो अरे हमारा आसाम में कम से कम 15 साल हो गए बा यहाँ हम नौकरी करके रिटायर हो गए बा हाँ पैसा लेके क्यों नहीं मिलेगा हमको जमीन ये हमको चाहिए और हमको थोड़ा पट्टा का माटी चाहिए क्योंकि मेरा वंश तो है ना बिहार में वो भी आ रहा है आसाम में रहने के लिए थोड़ा पट्टा का माटी दे दीजिए ना भाई নিশা হৈছে নেকি নিশা হৈছে নেকি তাকে বিয়া পাতা বিয়া ক'ত পাতিছিলি ৰে এই সূৰ্য পাহাৰৰ মানে ওচৰে যাব লগা এই সূৰ্য বৃষ্টি কিন্তু পাইছা আজিকালি মোবাইলত যদি এই তোর বউ কিন্তু এই ধুনীয়া তোৰো যুক্তি আছে মোৰতো তো তিনিজনৰ কথা ক'ব জানাই নহয় তোৰ কথা এতিয়া মই কবে বৌ ধুনীয়া মই হাজাৰ বাৰ বৌ কিবা এটা ভাল লাগে Hey! What? Cute! What? Cute! মই মাল যে খালি আরে এখন মোকে উঠ Hey! Hey! আসলে তুহুন অলি বেয়া ভাবি টপলারে মানুহ চালা এই ইলা মোটৰ মানুহে নাই তই ক্ষতিৰে মে কি বুজি পাবি ঘৰত পকেটত মদৰ বটল লৈ আহিবি মই ক্ষতি নাম তই ঘটি যাম কি উঠ এই মই মাষ্টৰ কিন্তু মই তুমি মাষ্টৰ মই এনে মাষ্টৰ মই বহুত দেখছো দেই উঠ মোৰ ঘৰৰ বেটাৰ উঠ মোৰ ঘৰৰ কি উঠ বুজাম ভাই মোৰ ঘৰৰ মই যাম মোৰ ঘৰৰ অসভ্য মানুহ ৰে উঠ অসভ্য তই হেনে মাষ্টৰ বহুত দেখছো কি করবি তুই মোক কি করবি মোৰ ঘৰৰ আছে এই থৈ লাগা মনত ৰাখবি কিন্তু এই অপমানৰ কথা মই কিন্তু মোৰ ঘৰৰ বেয়া থৈলা বুলি নকবি দে থৈলা বুলি নকবি কি কম নকবি কি কম মানে মিনিষ্টাৰ কম নাই তই যা সৰু মানুহ ৰবেও মৰা নাই নিজৰ মান নিজে ৰাখা লাগে বৰ লেভেল দেখা পাইছে থৈলা
মাৰিয়ে দিম নেকি ধৰিলা বৌ বৌ খুৰাকত তিৰি থাকো বৌ পেহাকত তিৰি থাকো বৌ মুঠতে বৌ শালা শালা খেচৰা মাষ্টাৰ নেকি জীবন দাস ও বেটা আজি স্কুলত নাযায় ইলাত হচ্ছে দিনা মাটি চাবা নি সি লটি ঘটি কৰি মাছ গোটেই ৰাতিয়ে তাৰ লগত থাক আজি আজি ইলা সি কৰি গোটেইকেইটাৰো মাটি হৈছে বেটা না মই যাই ভাবি वो थैला से जो हम मिट्टी लिया था ना जमीन वो ऐसे जमीन लेके हम माने बहुत भेजाल में फंस गया अभी हमारा रिश्तेदार आ रहा है बिहार से हमको थोड़ा पत्ता का माटी दे दी 1.5 लाख टका दूंगा थैला मारे अरे थैला से এই দেখোন বিএসসি মাষ্টাৰ দাসে আহাৰ বাৰ কি হ'ল তাকেতো সেই দিন দুপৰতে দুটাই ধৰিল নেকি আজি আগৰ মাষ্টাৰগিলা দেখলি আমাৰ শ্ৰদ্ধা ভক্তি আছিলে আর তোর মাস্টার কেন তার গুণ নাথাকা গুণ নাই তার ইয়ার লগত শিখর তার লগত বিমল খাই ফুরব লাগছে মোটে খাই সারাও খাই মাস্টারের গুণ দিবে নাকি নমস্কার নীলজ্জ সাধু চাকুৰা এনে এটা আনি মোৰ ঘৰত বনাই খাব আজি ভয়ো নাই খাব যদি খা দিছো ময়ো কৰা খাইছো দেই ই পূৰ্ণিমা ভাল দেখে বহু অমুক তমুক তাৰ কি ব্যৱহাৰ সহ্য নহয় মইতো বেয়াকে দিলো এইগুণা বেয়াকে দিলো যাদা নহবি দেই মই কৈছো যাদা নহবি আছে খুৰা আপুনি কওকচোন মই মই পূৰ্ণিমাবক ভাল বুলি কৈছোঁ মানে ধুনীয়া বুলি কৈছোঁ সিটা মোৰ কিবা দোষ হ'ব পাৰে আপুনি কওকচোন মই কিবা দোষ হ'ব পাৰে নেকি হে ভাই গোলাপ ফুলক মই গোলাপ ফুল নক'ম নেকি তাতে মোৰ কি মহাভাৰতখন অশুদ্ধ কৰি পেলালো চিধা চাধা পাই মইতো চিংবা যোৱা নাই নহয় চিংবা গৈছো নেকি চিঙা কাঠা ফুলতো নকবি ৰ'দ যি চিঙা চিঙে থাক ফুল চিঙিম বুলি মোৰ ঘৰত ফুলতো নাযাবি ৰ দাস তই মোৰ চলিৰ বয়সৰ কথা এটা কঙেই দে তয়ো মাষ্টাৰ তপনো মাষ্টাৰ তপনক চা আৰু তোক চা সন্মান এটা খুজি ফুৰা বস্তু নহয় তুহুন হ'ল এখন সমাজৰ আইনাৰ দৰে তুহাৰ মাজেদিয়ে আমি দেখা পাওঁ আমাৰ এই সমাজখনক যদি আইনাখনে ভাঙা সেনে আইনা ঘৰত ৰাখি কি লাভ এনেও পুৰণি কথা এটা আছে নহয় ভাঙা আইনা ঘৰত ৰাখিব নালাগে যদি বেয়া নাপা আৰু এটা কথা কওঁ যদি স্বভাৱটা এৰবা নৰা তেনেহ'লে চাকৰি তাকে বাদ এই সমাজৰ অভিশাপটা বৰ বেয়া অভিশাপ একদিন হ'লেও ভুগব লাগব চাহ দাস খুৰাই কল যখন কথা এটা ময়ো কওঁ বেলেগ চাকৰিতকৈ আমাৰ চাকৰিটো অলপ সুকীয়া আৰু ছাত্ৰ ছাত্ৰীখিনিয়ে আমাৰ এই মাষ্টাৰগিলাক ফ'ল' কৰে গতিকে আমি অলপ সংযত হৈ চলাটো উচিত ছাত্ৰৰ লগত একেলগে তিৰিকেইটা মানুহ কৰা ই মোৰ নামটাক লৈ অহা এই হেৰি কি কয় সিদিনা 3 দিন মান আগত কৰা মই তাৰ ভাই যে বিয়েৰ কাগজ ফুল আনবা গৈছিলোঁ সেইদিনা মোক কৈছে আগদিনা যাই বোলে পিছদিনালৈকে ই ঘৰতে নাহিল আজিও মদৰ বটল তাৰ জেংকে লৈ মোৰ ঘৰত আহিছে সুবিধা পালি ঘূৰা থাকিয়ে দিলে কিজানি চৰি ঘূৰা মই ভাবলৈ চেষ্টা কৰিম ভাল পৰিৱৰ্তন হোৱাৰ চেষ্টা কৰ এই দেখোন মই তোৰ লগতে যাম তোৰ শালা মোক ধৰিলা বুলি শালা
এটা কাম কৰোঁ নেকি অকণতো আহি পূৰ্ণিমাৰ আগপাই আৰম্ভ দিব খেলাই দিব লাগিব খেলাই দিম না খাম খাইয়ে থওঁ ৰ ই জেলা শত্ৰু হলেও কিন্তু এই নিমখেদি মদ খাটা শিকেল হৈ গেল ও হতচিৰি যাৱা মোক বেংকত পঠাই দি তই এই মাখান গিলা ধৰছা কাৰ লগত খালি কাৰ আছিল লগত খাবা ও আচলতে তুমি তিৰিৰ মুৰা খোৱা মানুহ ও বমি কৰিব লাগছা মই ইলা চাফা কৰাত নাই দেই নিজৰ বমি নিজে চাফা কৰবি জহনি যাৱা এই চুপ এরা বমি নাই তো এরা বেদনা বেদনা বেদনা